প্ৰতিজন মানুহেই অভিনয় কৰে কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে অবহেলা শব্দটো সৰু হলেও যন্ত্ৰণাটো কিন্তু বহুত বেছি হয় মূৰ্খ মানুহবোৰ স্মাৰ্ট নহবও পাৰে কিন্তু কাকো তেওঁলোকে ভাল পোৱাৰ নামত ধোকা নিদিয়ে হঠাৎ ডাঙৰ মানুহ বা ধনী হৈ উঠা মানুহৰ পৰা সাৱধান কাৰণ তেওঁলোকে আগৰ অৱস্থাৰ কথা পাহৰি যায় সম্পৰ্ক এটা জানি বুজি ধ্বংস কৰাটো নিশ্চয় বেয়া কথা কিন্তু যিটো সম্পৰ্কত আপোনাৰ অলপো গুৰুত্ব নাই তেনে সম্পৰ্কত থকাটো কোনো মহান মানুহৰ কাম নহয় অকলে থাকিবলৈ মানুহে শিকিয়ে যায় যেতিয়া নেকি লগ দিয়া মানুহজনেই সলনি হৈ যায় যিজনে চতুৰ হৈ আনৰ অন্তৰৰ সৈতে খেল খেলে মনত ৰাখিব এদিন তেওঁ নিজেই আনে নচুৱাই ফুৰা পুতলাৰ দৰে হৈ পৰে কেতিয়াবা সেইজনকো অলপ সময় দি চাবচোন যিজনে আপোনাক স্বাৰ্থ নোহোৱাকৈয়ে ভাল পায় জীৱনত কেতিয়াবা আমি সেইজনৰ পৰাও দূৰলৈ যাবলগীয়া হয় যাৰ লগত আমি গোটেই জীৱনটো একেলগে থাকিম বুলি শপত খাইছিলোঁ মানুহে আনৰ পৰা পোৱা সন্মান আৰু আপোন সকলৰ পৰা পোৱা অপমান কেতিয়াও পাহৰিব নোৱাৰে আমাৰ অন্তৰত দুখ তেতিয়াই লাগে যেতিয়া নেকি আমাৰ একো ভুল নথকাকৈয়ে আমাক ভুল বুজা যায় যিজনে আপোনাৰ সুখৰ কাৰণে নিজেই হাৰ মানি লয় সেইজনৰ ওচৰত আপুনি কেতিয়াও জিকিব নোৱাৰে বন্ধু বান্ধৱীসকল নিজৰ সপোনৰ পিছত ইমানেই দৌৰক যে আপোনাক পোৱাটো মানুহৰ সপোন হৈ ৰৈ যায় যিজন ব্যক্তি অলপতে সুখেৰে থাকিব পাৰে সেইজন ব্যক্তিৰ লগতে সকলোতকৈ বেছি সুখ থাকে আপুনি গোটেই জীৱনটো যদি সুখত থাকিব বিচাৰিছে তেনেহলে কোনোবা আপোনাৰ লগত থাকক বা নাথাকক আপুনি যাতে এইবোৰ কথাক লৈ কেতিয়াও দুখী নহয় জীৱনৰ প্ৰকৃত সত্যটো ইমানেই জানিছো যে দুখত আমি অকলশৰীয়া হৈ যাওঁ আৰু সুখত গোটেই পৃথিৱী আমাৰ লগত থাকে মানুহে কয় যে যেতিয়া কোনোবা দূৰলৈ গুচি যায় তেতিয়া বহুত কষ্ট পোৱা যায় কিন্তু বেছিকৈ কষ্ট তেতিয়াহে পোৱা যায় যেতিয়া নেকি কোনোবা আমাৰ ওচৰত থাকিও আমাৰ পৰা দূৰত থাকে মানুহে সেইখন যুদ্ধত কেতিয়াও জয়ী হ'ব নোৱাৰে যিখন যুদ্ধত শত্ৰুজন তেওঁৰ কোনোবা আপোন হয় কোনোবা এজন ব্যক্তিক সম্পূৰ্ণ ভৰসা কৰি চাওকচোন আৰু পিছত সেইজন মানুহে আপোনাক শিকাব যে কাৰোৱে ওপৰত আমি অন্ধ হৈ কেতিয়াও বিশ্বাস কৰিব নালাগে জীৱনত যদি আপোনাৰ লগত কিবা বেয়া হৈছে তেন্তে আপুনি অলপ ধৈৰ্য ধৰিব কিয়নো কন্দাৰ পিছত হহাৰ মজাই বেলেগ ইয়াত প্ৰত্যেকজন মানুহে আপোনাক কেতিয়াও বুজি নাপায় আৰু এয়াই হৈছে পৃথিৱীৰ নিয়ম সম্বন্ধ ডাঙৰ নহয় সম্বন্ধটোক ভালদৰে জীয়াই ৰখাজনহে ডাঙৰ হয় কাৰোবাৰ কথা শুনি জীৱনত কেতিয়াও হাৰ নামানিব কাৰণ য'ত সাহসৰ সমাপ্তি হয় তাৰ পৰাই পৰাজয়ৰ আৰম্ভ হয় গতিকে আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি আত্মবিশ্বাস কেতিয়াও নেহেৰুৱাব জীৱনত দায়িত্ব বস্তুটো সঁচাকৈয়ে বহুত অদ্ভুত যিজনে এৰি চলে তেওঁ কেৱল ডাঙৰ ডাঙৰ কথা কৈ থাকোতেই যায় ভৰসাই কিছু ক্ষতি কৰিব পাৰে কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলো কাঢ়ি ল'ব পাৰে উপকাৰীক বহুতেই পাহৰি যায় কিন্তু অপকাৰীক কোনেও পাহৰি নাযায় জীৱনত কাৰোবাক ইমানো আঘাত নকৰিব যে আপুনি আপোনাৰ ভুল উপলব্ধি কৰাৰ পিছতো তেওঁ ঘূৰি অহাৰ পথ বন্ধ হৈ যায়